গেজি কৰিব কোন পাই খোৱা ভোগ গুছাই খোৱা গবিছৰ হেল্ল' এভৰিৱান কি খবৰ ভালনে সকলোৰে মই গীতমন দত্তই আপোনালোকক গীত কিস্তিবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এটা মই চেলেঞ্জিং ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ সব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আজিৰ যিটো চেলেঞ্জ লৈ আহিছোঁ সেইটোৰ কাৰণে মই আপোনালোকৰ নিয়মবিলাক আগতীয়াকৈ কৈ দিছোঁ ইয়াতে আছে কেইটামান কাগজৰ টুকুৰা আৰু ইয়াত লিখা আছে খাম নহ'লে খানিম আৰু আজিৰ চেলেঞ্জিং যিটো খেল বুলিয়ে কৈছোঁ আৰু এইটোৰ নাম হ'ল খাম নহ'লে খানিম আৰু ইয়াত মই কেইটামান বস্তু লৈ লৈছোঁ 7টা বস্তু আছে মই আপোনালোকক বস্তুকেইটা দেখাই দিছোঁ আৰু সেইকেইটা লোৱাৰ পাছত তাৰে এটা বস্তু ল'ম আৰু লোৱাৰ পাছত ইয়াৰে এটা কাগজৰ টুকুৰা উঠাম আৰু যদিহে খাবলৈ পায় খাম আৰু যদি সানিবলৈ হয় তেতিয়াহ'লে সানিম ইয়াৰ বস্তুকেইটা গতিকে আপোনালোকক দেখাই দিছোঁ আপোনালোকে বস্তুকেইটা চাই লওক কি কি আছে আৰু এনেদৰেই মই 8খন কাগজত খাম আৰু সানিম বুলি লিখি লৈছোঁ আৰু এইখিনি মই ভালদৰে জাপি ল'ম আৰু এতিয়া বস্তুকেইটা চাই লওক এইকেইটা হ'ল হালধি মিঠাতেল হালধি আটা পিঠাগুড়ি টুথপেষ্ট আৰু বস্তু লৈছোঁ আৰু তাৰ ভিতৰত যদি প্ৰথমতে মোক বেক কেমেৰাত হাজবেণ্ড আছে আৰু তেওঁ কৈ যাব মই কোনটো বস্তু ল'ম যদিহে তাৰ ভিতৰত যদি এইটো এল'ভেৰা জেলটো লওঁ আৰু এইটো যদি খাবলৈও পৰে তেতিয়াহ'লে হয়তো খাব লাগিব গতিকে হাই হেল্ল' কিবা এটা কৈ দিয়ক নমস্কাৰ জমাই দিছে দেই চ' চাই থাকক ভিডিঅ'টো চ' আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হৈ থাকিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদিহে এনেধৰণৰ কিবা ভিডিঅ' আগলৈও লাগে তেতিয়াহ'লে জনাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো নিশ্চয় কৰিব নহয় জানো চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু তাৰ কাৰণে মই এটা বস্তু লৈ ল'ম কি ল'ম ফাৰ্ষ্টত মিঠাতেল কি বস্তু ফাৰ্ষ্টতে দিছে মিঠাতেল আৰু মিঠাতেলটো থৈছোঁ বাৰু এইটো লৰাই ল'ম নে এনেকৈ ল'ম ইয়াতে 4-5টামান আছে চ' এটা লৈছোঁ কি ওলাই নাজানো খোৱা ওলাই নে কি ওলাই কি ওলাইছে কৈ দিয়ক ইয়াত ওলাইছে সানি চ' এতিয়া মই মিঠাতেল সানিব লাগিব আৰু ভবা নাছিলোঁ ফাৰ্ষ্টতে খাব হয়তো খোৱাটো পাৰিলোহেঁতেন কিন্তু সনাটো কমকৈ সানিলে হ'ব নে গোটেই মুখখনত নহয় অকল গালখনত সানিছে হৈ যাব ন কপালত এইফালৰ পৰা মোৰ ইংগিত দি আছে সানিবলৈ কৈ দিয়ক মুখেদি কওক হৈ গ'ল দেই গোটেই আঠা মিঠাতেলটো এতিয়া আউট হ'ল আৰু সেইটো গোটেই দেখিছেনে হাতখন অৱস্থা নাই আৰু ইণ্টাৰেষ্টিং থিং হৈ যাব এতিয়া ভিডিঅ'টো চ' তাৰপাছত কি ল'ম আটা দিছে আৰু এইটো এতিয়া মই উঠাওঁ এটা ইয়াৰ পৰা বৈ আহিছে মই এইফালে চাওকচোন অলপ গেজু কৰিবলৈ দিব অকণমান খাওঁ গেজু কৰিব অকণ পাৰি ভোগ গুছাই খোৱা গবিছৰ পানী বুক গুজাই খাব গ'লে মোক গম পাইছেনে বাৰু আটা আটা মোক ভোক গুজাই খাব দিছে লাগি দিছে নেকি চ' 2টা বস্তু খালোঁ মানে এটা সানিলোঁ জিলিকি আছে মোৰ মেকআপ এনেই কৰা হ'ল নকৰাহেঁতেনে ভাল আছিলে বোলে বৈ আহিছে আৰু টেষ্টি আটা খাইছোঁ আৰু এতিয়া 3 নম্বৰটো কি ল'ম এইটো হ'ল টুথপেষ্ট এতিয়া কি পৰে নাজানো লৈ লৈছোঁ দুটা আহিছে দেই এটা থৈ দিলে হ'ব সৰি
খাম এইটো বাৰু অলপ ঠিকেই আছে টুথপেষ্টটো খাব পাৰি কিয়নো খোৱাৰ অভ্যাস আছে মানে কেলে 1 মিনিট পানী খাব দিওঁ পানী খাব নোৱাৰি বোলে খোৱাৰ অভ্যাস আছে কিয়নো সৰু থাকোঁতে খুবেই খাইছিলোঁ টুথপেষ্ট বিশেষকৈ যিটো ৰেড কালাৰ পেপচোডেণ্ট আছিলে ন সেইটোতো পূৰা খাওঁ আগতে ব্ৰাছ কৰিবলৈ দিলে নাইকিয়া হৈ যায় এতিয়া টুথপেষ্টটো খাব পাৰি সানিবলৈ দিয়াহেঁতেনে মুখখন অৱস্থা নাইকিয়া হৈ গ'লহেঁতেন কাহে দৈছে খাব পাৰি তো পানী অকণমান এতিয়া টুথপেষ্ট খাব লাগে আৰু কিন্তু এইটো খাবলৈ একেবাৰে বেয়া মানে এইটো গোন্ধটোৱে বেয়া অকণমান নাই ঠিকে আছে খাবলৈ ভালেই ঠিকে আছে টুথপেষ্ট পাৰি খাবলৈ ন চ' এতিয়া কেইটা হ'ল 4টা এফালেদি মোৰ মিঠাতেল বৈ আহিলে একদম পূৰা মনৰ জোখাৰে সানিছে আৰু মোৰ লগত আৰু 4টা হৈ গ'ল এতিয়ালৈকে কেনেকৈ 3টা আটা 3টা হৈছে ন 3টা হ'ল আৰু 4 নম্বৰটো এতিয়া কৰিবলৈ যাওঁ কি ল'ম ভেচলিন আৰু বডি লোচন এইটো প্লিজ খাবলৈ নপৰিবা দেই সানিবলৈ পৰিলে হ'লে অলুগুটি তলুগুটি কচুগুটি খাই যিখন হাতত গুটি আছে সেইখন হাতত পায় ববু বচাবা দেই মই দেখিলোৱে বেলেগ ল'ব পাৰি একো নহয় বেলেগ ল'লে এইটোৱেই এইটো একেবাৰে অকণমান দেই নহ'লে বমিয়াব লাগিব নাই নোলায় এইটোত নোলায়তো এইটোত এনেকৈ নাখাওঁ দেখিছে কিমান অন্যায় কৰিছে কমাই লৈছোঁ দেই এইটো নিয়মটো জাষ্ট সনা বস্তুটো খাই দিছোঁ মই ভগৱান আৰু এতিয়া 4 নম্বৰটো হৈ গ'ল তাৰ পাছতে আৰু 3টা বস্তু আছে আৰু ভিডিঅ'টো কি হৈ গৈ আছে এতিয়া অলুগুটি তলুগুটি কচুগুটি খাই প্লিজ কিবা এটা ভাল পৰিবা আৰু এইটো কি পিঠাগুড়ি সানিম এইখিনি হ'ল পিঠাগুড়ি অকণমান সানিলে হ'ব ন হ'ব মুখেদি কওক ইমান অন্যায় কৰে মোক চাওকচোন অকণ সানিটো দিয়ক পলাইছে দেই সানিম বুলি বহুত ধুনীয়া অৱস্থা এটা হৈ যায় মোৰ ভাগৰ চেলেঞ্জিং ভিডিঅ' কৰোঁতে চেলেঞ্জ ওলাই গৈছে মোৰ চ' এতিয়া কেই নম্বৰ হ'ল 5 নম্বৰ 5টা হৈ গ'ল আৰু মিঠাতেল তাৰ ওপৰত পিঠাগুড়ি মজা হৈছে চ' এতিয়া আৰু 2টা আছে এতিয়া কি ল'ম এল'ভেৰা প্লিজ এইটো সানিবলৈ পৰিলে হ'ল আৰু চকু মুদি লৈছোঁ প্লিজ ভগৱান বচাবা আৰু দেই ৰক্ষা ভগৱানে মোৰ কথা শুনিলে দেই সানিম পৰিছে সানিম আকৌ ৰক্ষা খাব যে মন নাই আৰু দেই এইটো সানিবলৈ বেয়া পোৱা নাই অকণমান এডোখৰতে সানি দিছোঁ যিডোখৰ জেগা হ'ব পিঠাগুড়িৰ লগত স্ক্ৰাবে কৰি দিওঁ খালি নাৰিকল তেলখিনি আছে নহয় চৰি মিঠাতেলখিনি কি মজা চেহেৰা মোৰ নেক্সট এতিয়া লাষ্টৰ বস্তুটো আছে সেইটো হ'ল হালধি আৰু 2টা চিট আছে এতিয়া কি হয় এতিয়া নাজানো কি পৰে ভগৱান বচাবা আৰু দেই ভগৱান প্লিজ বচাবা আৰু দেই কি কৈছে সানিম ঠিকেই আছে নহ'লে কিন্তু মই একেবাৰে হালধি খাব ইচ্ছা একেবাৰে নাছিলে কাৰণটো খাইনে আৰু
সো হালধি এতিয়া সানিব লাগিব অকমান সানিলে হ'ব ন দেখিছে কিমান অন্যায় হৈ গ'ল ইছ থকাখন লগাই দিয়া ক'ত লগাই দিওঁ অকণ আচ্ছা নাকটো বাচি আছে নাকত লগাই হৈ যাব কালাৰ মেচিং হৈ গৈছে হালধীয়া থকাখন লগাই দিয়া ক'ত লগাম হৈ গ'ল আৰু নালাগে হৈ গ'ল সো ফাইনেলি চেলেঞ্জ কমপ্লিট হৈ গ'ল আৰু কি খালোঁ আজি এতিয়া মই এল'ভেৰা খালোঁ নহয় কি কলগেট খালোঁ আৰু আটা খালোঁ আৰু ভেচলিন বডি লোচন খালোঁ আৰু বাকীকেইটা বাৰু সানিলোৱেই চেলেঞ্জিং ভিডিঅ' আজি অৱস্থা মোৰ বেয়া হৈ গৈছে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এনজয় কৰিলে নে নাই সেইটো কিন্তু এতিয়া জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আজিৰ ভিডিঅ'টো মোৰ পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ পাই যায় আৰু লাইক কমেণ্ট কৰিব সো আজিৰ ভিডিঅ'টো ইতে সামৰিলোঁ আৰু লগতে আপোনালোকে যদি এনেদৰে চেলেঞ্জিং ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু হাজবেণ্ডকো থেংক ইউ যে আজি অকণমান মাতটো হ'লেও ভিডিঅ'টোত ওলোৱাৰ বাবে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ সো বাই